ডোনাং নাইটৰ বিদ্যালয়ৰ ছামাৰ কেম্পৰ আজি হৈছে 6th ডে আৰু আজি আছিল আমাৰ আউটডোৰ ক্লাছ। চ' সকলোকে লৈ গ'লোঁ বিষ্ণু মন্দিৰ প্ৰাংগণ অৰ্থাৎ সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণত আৰু তাতে আজি আমি ক্লাছ দিলোঁ অবজাৰ্ভেশ্যনৰ ওপৰত আৰু লগতে অ'ন ক্ৰিয়েশ্যনৰ ওপৰত। আউটডোৰ ক্লাছ মানে সিহঁতৰ ফূৰ্তি ফাৰ্তাহে বেছি আছিল। সনাতন ধৰ্ম মন্দিৰ প্ৰাংগণখন সঁচাই বিৰাটেই ধুনীয়া, গছ গছনিৰে ভৰপূৰ, মুক্ত আকাশ, মুকলি বতাহ আৰু সময়ত সকলোবোৰ আহি পালে। গতিকে এজন এজনকৈ লাইন কৰি মই তেওঁলোকক লৈ গ'লোঁ পুখুৰী পাৰলৈ আৰু তাৰ পাছত তাতে সকলোৱে মিলি আমি প্ৰাৰ্থনা এটি গালোঁ আৰু লিড ল'লে আমাৰ ছিনিয়ৰ এগৰাকী লাৰ্ণাৰ জাফ্ৰেদে। নাটকৰ এটা বিশেষ চিনৰ বাবে জাফ্ৰেদ আৰু ইজাজক শিলগুটি মাৰাৰ প্ৰেক্টিছ কৰালোঁ। ক্ৰিয়েশ্যন ক্লাছত ওচৰতে থকা শিলগুটিৰে কিবা এটা বনাবলৈ কোৱাত এজোপা বৃক্ষ বনালে এটা টিমে, লিখিলে মিছ ইউ মাই হোম, ঘৰকেইটা বৰ ধুনীয়া শিলেৰে আঁকিলে, বনালে। তাৰপাছত এজোপা ফ্লাৱাৰ বনালে, তাৰপাছত লিখিলে ইয়াত ডোনাক ফেমিলি। শিলেৰে বনোৱা এই ডোনাক ফেমিলিটো মোৰ খুব ভাল লাগিলে, তেওঁলোকৰ থটছ, তেওঁলোকৰ ক্ৰিয়েশ্যনক মই বিৰাট এপ্ৰিচিয়েট কৰিলোঁ। তাৰপাছত শিলেৰে এটা গ্ৰুপে বনালে, লিখিলে আংশুমান। দেখিবলৈ বৰ ধুনীয়া হ'ল আখৰকেইটা আৰু তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। টাচ মি নট ফুলেৰে খুব সুন্দৰকৈ গজৰা বনালে কস্তুৰীহঁতে একেলগে মিলি। দেন ছেপাৰেটলি ভগাই দিয়া গ্ৰুপবোৰৰ পৰা তেওঁলোকে নিজৰ ফালৰ পৰা এটাকৈ শ্বৰ্ট ষ্টৰী আমাক প্ৰেজেণ্ট কৰি দেখুৱালে। আমি খুবেই বেছি এনজয় কৰিলোঁ আৰু এই টিমটোৰ নাটকখনো মোৰ বহুত ভাল লাগিলে। এটা মেছেজ আছিলে, তেওঁলোকে বৃক্ষক লৈ কৰিছিলে আৰু মাজত আমি অকণমান ব্ৰেক দিলোঁ। ব্ৰেকত তেওঁলোকে অলপমান কিবা কিবি লঘু আহাৰ খালে আৰু আমি খুবেই বেছি এনজয় কৰিছোঁ। আজি আমাৰ এই লঘু আহাৰ আগবঢ়ালে ধ্যানজ্যোতি ভূঞা আৰু হিমাংশু সিং দৈমাৰী পৰিয়ালৰ তৰফৰ পৰা। তেওঁলোকক জনাইছোঁ বহুত বহুত ধন্যবাদ। ডোনাং নাট্য বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ এটি ক্ষুদ্ৰ প্ৰয়াস, যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মক কিবা এটা শিকাব পাৰোঁ ভাল মানুহ হোৱাৰ বাবে। ফাইনেলি আজি আউটডোৰ ক্লাছটো ছাকচেছফুলি শেষ কৰিলোঁ আৰু এয়া গাৰ্জেনসকলে নিজৰ নিজৰ ল'ৰা ছোৱালীসকলক লৈ গ'ল। থেংক ইউ ছ' ভেৰি মাছ টু অল অফ ইউ।